নমস্কাৰ বন্ধু বান্ধৱীসকল, অন পেচিবলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে আজি মই অন পেচিবৰ আমাৰ যিহেতু ৰেফাৰেল লিংকবিলাক ওলাইছে, তো গতিকে তাৰ ওপৰত অকণমান মই ক'ব বিচাৰিছোঁ। তো যিসকল নতুন কাষ্টমাৰ, কনজিউমাৰ, চেলাৰ, ৰিচেলাৰ আহিব, তেখেতসকলৰ কাৰণে সুবিধা হ'ব বা সুবিধাৰ কাৰণে অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। তো অকণমান শুনিবচোন। তো অন পেচিভনো কি? তো অন পেচিভ হৈছে আমেৰিকান বেছড বা গ্ল'বেল ইণ্টাৰনেশ্যনেল এটা AI টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টেকন'লজিৰ ওপৰত আধাৰিত কোম্পেনী, যিটো আমাৰ ডিজিটেল টুলছো বনায় আৰু লগতে ফিজিকেল প্ৰডাক্টো বৰ্তমান বনোৱাৰ আৰম্ভ কৰিছে। তো 2018 চনত আমেৰিকাত অফিচ খুলি মিষ্টাৰ এছ মুফাৰছ ছাৰে, যি আমাৰ এই কোম্পানীৰ CEO ফাউণ্ডাৰ, তেখেতে এই কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু তেতিয়াৰ পৰা প্ৰায় 14 লাখ ফাউণ্ডাৰে ইয়াত জইন কৰি 2022 চনৰ নৱেম্বৰত এইটো লঞ্চ হৈছে এই কোম্পানীটো। আৰু এই কোম্পানীটো অকল মাত্ৰ 3টা ডিজিটেল ফ্ৰী প্ৰডাক্টেৰে লঞ্চ হৈ বৰ্তমানো এই লঞ্চিং প্ৰক্ৰিয়া চলিয়ে আছে। আৰু সদ্যহতে বা ৰিচেণ্টলি আমাৰ এটা কানেক্ট বুলি এটা প্ৰডাক্ট, ডিজিটেল প্ৰডাক্ট আহিছে, যিটো আপোনালোকে জুম বা আপোনাৰ ভাৰ্চুৱেলি মিটিং কৰিব পাৰে, জুমৰ নিচিনা, জুম মিট এনেকুৱা। তো তাকো শ্বেয়াৰ পেলাইছে। বৰ্তমান এইটো আমাৰ ট্ৰায়েল পিৰিয়ড চলি আছে। তো আপোনালোকেও জইন কৰিলে তো এই পিৰিয়ডটো পাব। পৃথিৱীৰ বিভিন্ন দেশত আমাৰ অফিচ হোৱাৰ আৰম্ভ হৈ গৈছে। আমাৰ আমেৰিকাত অফিচ আছে, আমাৰ ভাৰতৰ ইণ্ডিয়াৰ হায়দৰাবাদত অফিচ হৈছে, ডুবাইৰ বুৰ্জ খলিফাত বৃহৎ আপোনাৰ অফিচ হৈছে, ছিংগাপুৰত অফিচ আছে, ৰিচেণ্টলি আপোনাৰ কাইৰো ইজিপ্তত আমাৰ অফিচ হৈছে। তো গতিকে আপোনাৰ প্ৰক্ৰিয়াবিলাক চলি থাকিব, এনেকৈয়ে প্ৰক্ৰিয়াবিলাক আগবাঢ়ি গৈ থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ভিডিঅ'টো লাইক কৰিব, কমেণ্ট এটা কৰিব। আমি প্ৰতিটো টুলছ বা প্ৰতিটো প্ৰডাক্টৰ ওপৰত আমি লাহে লাহে ভিডিঅ'বিলাক বনাম। তো আপোনালোকে আপডেটবিলাক পাবৰ কাৰণে, কাৰণ আমাৰ এটা প্ৰডাক্টৰ ওপৰত ক'বলৈ বহুত দীঘল সময়, যেনে জুমটো আপোনাৰ যিটো আমাৰ কানেক্ট আহিছে, যিটো ভাৰ্চুৱেল, একদম অতি লেটেষ্ট, অতি উন্নত মানৰ আপোনাৰ ভাৰ্চুৱেলি ইয়াত যেনেকুৱা সুবিধাবিলাক দিছে নহয়, তো ভাবিবলৈ আপোনাৰ বিশ্বাস কৰিবলৈ টান। যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত আপোনাৰ একদম কিছুমান অট'মেটিক, যেনে ইয়াত মিউজিক ছিষ্টেম আৰু বহুত আছে ক'বলগীয়া। তো নিশ্চয় মই আহিবলগীয়া ভিডিঅ'ত ইয়াৰ বিষয়ে ক'ম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। গতিকে আহক সকলো আপোনালোক আমাৰ ইয়াত জড়িত হ'বৰ কাৰণে আমাৰ বিভিন্ন ফাউণ্ডাৰ্ছসকলে আপোনালোকক তেখেতসকলৰ ৰেফাৰেল লিংকবিলাক আপোনালোকক শ্বেয়াৰ কৰিব। তো তাত বা মই হ'লেও শ্বেয়াৰ কৰিম। তো এখন আপুনি ক্লিক কৰিলে চিম্পল এখন ফৰ্ম ওলায়, আপোনাৰ নাম, আপোনাৰ ফোন নম্বৰ, মোবাইল নম্বৰ, ইমেইল ID তাত লাভ কৰিব লাগে। তাৰপিছতে আপোনাৰ আপুনিও যদি লিংকটো পাব বিচাৰে, বিকাম এফিলিয়েট লিংক বুলি পেলাই তাত অপশ্যনত গৈ পেলাই আপুনি ক্লিক কৰাৰ লগে লগে এখন আমাৰ এগ্ৰিমেণ্ট, যিটো আমি NDA বুলি কওঁ, আপোনালোকে তাত চাইন কৰিব লাগিব। তো চাইন কৰাৰ পিছতে আপোনালোকৰো লিংক ওলাই যাব।
তো আৰু সেই লিংকবিলাকো আপোনালোকে শ্বেয়াৰ কৰি আপোনালোকে ইয়ালৈ আমাৰ কোম্পানীলৈ মানুহ আনিব পাৰে। তো এটা মানে কোনো ধৰণৰ বাধ্যবাধকতা নাই যে আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। তো এই বিষয়ে ইন ফিউচাৰ ভৱিষ্যতে আপোনালোকে গম পাব। শ্বেয়াৰ নকৰি আপোনালোকে নিজে অকলেও ইয়াত এটা আৰ্থিকভাৱে সবল এটা ইনকামৰ সুবিধা ল'ব পাৰে। গতিকে জড়িত হৈ থাকক, আপডেটবিলাক লৈ থাকক। গতিকে জইনিং কৰাৰ লগে লগে আপোনালোকে মানে এটা $10 আমেৰিকান ডলাৰ এটা ক্ৰেডিট পাব। তো এই বিষয়ে আৰু ডিটেইলছ আপোনালোকে গম পাই গৈ থাকিব যে ইয়াক কেৰিয়াৰ হিচাপে ল'ব পাৰে। এটা বৃহৎ আৰ্থিকভাৱে ভাল সুবিধা আছে, এটা ভাল প্লেটফৰ্ম আছে। গতিকে জইন হওক। গতিকে আৰু বিশদভাৱে জানিবৰ কাৰণে আমাৰ কণ্টেক্ট ইনফৰ্মেশ্যন আমি ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত মই দি দিম মোৰ ফোন নম্বৰ। আৰু তাৰ বাহিৰেও আপোনালোকে গুগলত চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিব অন পেচিভ কি হয়। তো অন পেচিভ কি হয় ডিটেইলছকৈ জানিবৰ কাৰণে আপোনালোকে চাৰ্চ কৰক। বিভিন্ন চ'ৰ্চ আছে জানিবৰ কাৰণে। কাৰণ আমাৰ কোম্পানীয়ে এতিয়া মানে ভাবিব নোৱাৰা কিছুমান কাম কৰিছে। ডুবাইত আপোনাৰ মেট্ৰ' ট্ৰেইন ষ্টেচন কিনি পেলাইছে। ডুবাইৰ ৰাস্তা অথৰিটি, ৰোড অথৰিটি লৈছে, বিভিন্ন অফিচ খুলিছে। গতিকে আৰু ডিটেইলছভাৱে জানিবৰ কাৰণে আপোনালোকে বিভিন্ন অপশ্যন আছে, বিভিন্ন সুবিধা আছে। আপোনালোকে চাৰ্চ কৰক, চাওক, অলপ বুজক। গতিকে গোটেই পৃথিৱীত প্ৰায় অন পেচিভৰ 10,000মান 10,000মান ইউটিউব চেনেলেই আছে, বিভিন্ন ভাষাত আছে। আপুনি ইংৰাজীত জানিব বিচাৰে, হিন্দীত জানিব বিচাৰে, অন্য বেংগলী ভাষাত জানিব বিচাৰে, বাংলাদেশ, পাকিস্তান, আমেৰিকান, ফ্ৰান্স, জাৰ্মানী, ডুবাই, মানে আৰবিক ভাষা। গতিকে আপুনি য'তেই জানিব বিচাৰে আপোনালোকে চাৰ্চ কৰক, বুজক, জানক। গতিকে সকলোকে জড়িত হওক আৰু জড়িত কৰোৱাওক। তো পুনৰ এবাৰ সেৱাৰে নমস্কাৰ জনাই আমাৰ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। Thank you for watching. Thank you.